Hi guys, welcome back to my YouTube channel Naba Vlogs. আৰু আজি এঠাইত যাই আছো মানে অলপ বেজাৰা সাইড বেজাৰৰ পৰা ভিতৰত ধুনীয়া ৰাস্তা মানে আপোনালোকক দেখাম বুলি ভাবিছো এই ৰাস্তাটো আপোনালোকে মানে গধূলি ফুৰিব আহিব পাৰে আৰু এনে চিট কৰিব পাৰে আৰু জায়গাখিনি সেইকাৰণে গৈ আছো আৰু আজি মই আৰু পাঞ্জল গৈ আছো এইটো পাঞ্জল আমি দুইটাই যাই আছো বেলেগ আৰু লগৰ আহা নাই আৰু তো যাই লওঁ আপোনালোকক দেখাই আছো ৰাস্তাটো ধুনীয়া ৰাস্তা আৰু আমি বেজাৰা পাই গ'লো বেজাৰা পৰা সোমাব লাগে এইপিনে গাইজ গুৱাহাটীও যাব পাৰি ফেৰীৰে মানে পাৰ হৈ ৰাস্তাবিলাক আগতে ইয়াত সৰু আছিল এতিয়া ডাঙৰ কৰি দিছে বাইক চাইক চলাব ভাল স্পীড ব্ৰেকাৰটো বহুত দিছে আৰু উপায় নাই এইখিনি চেফটিৰ কাৰণে দিছে আৰু এতিয়া কিবা এটা চক পালোঁ চকটোৰ নাম নাজানো আৰু বেছি দিন নাই বাৰু পামেই আৰু ঠাইখিনি আমি mantakata চক পাই গ'লোঁ আৰু 2 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা গাড়ী চলোৱা মজা বেলেগ চবফালে সেউজীয়া কিবা এটা ভাল লাগে ঠাইখিনি চব ধুনীয়া ঠাই মজা আৰু গাড়ী চলাবও মজা ইয়াত ধুনীয়া ঠাই আৰু প্লানিংবিলাক কিবা এটা ভাল লাগে শ্বিলং ৰোড মানে ছেকেণ্ড শ্বিলং বুলি ক'ব পাৰে আৰু চাহপাতৰ বাগান আৰু ইয়াত অলপ ৰখি দিওঁ ফটো উঠোঁ ইয়াত চাহপাত আছে বাট চাহপাতবিলাক নুতোলে চাগে চব লতা হৈ গৈছে আৰু এইখিনি গোটেই এৰিয়াটো কিন্তু চাহপাতেৰে ভৰা বাট মানুহ আজি ইমান ইয়াত নাই বাট ৰবিবাৰে আহিব বহুত মানুহ দেখা পাব আৰু ভালো লাগিব আপোনালোকৰ মানুহ থাকিলে ভাল লাগে ফটো উঠিলোঁ ইয়াত ধুনীয়া ভিউ আপোনালোকে দেখা পাবই মই চিনেমেটিক শ্বট দি দিম আৰু এইপিনে আমি ইয়াৰ পৰা যাওঁ অলপ আগৰ পিনে যাই পেলাই আগৰ পিনেও ভিউটো দেখুৱাম আপোনালোকক আৰু সেইফালে যাই লওঁ তাৰপিছত দেখাই আছোঁ আপোনালোকক আৰু গাইজ ইয়াৰ পৰা ওলালোঁ অলপ আগৰ পিনে যাওঁ আগৰ পিনেও ভিউটো দেখুৱাম আপোনালোকক আৰু গধূলি হ'বই আৰু বেছি টাইম নাই আৰু গাইজ এইপিনে গ'লে ডাইৰেক্ট ফেঞ্চি ল'ব পাৰে মানে ব্ৰহ্মপুত্ৰটো পাৰ হ'লেই ফেঞ্চি পাব আপোনালোকে ফেৰীত যাব পাৰে আৰু ৰুপিও আছে
মই এদিন বাৰু ৰুপিত ভিডিঅ' বনাম, আপোনালোকে চাব। আজি নবনাওঁ বাৰু, ৰুপিত মই পোৱা নাই, চ' এদিন বনাম ভিডিঅ'। লম ৰাস্তা আৰু শ্বিলঙৰ নিচিনা। ইয়াত মানে ইক' পাৰ্ক এখনো খুলিছে, মানে ধাবা লগতে ইক' পাৰ্কো আছে। আজি বাৰু নাযাওঁ, কেতিয়াবা গ'লে দেখুৱাই দিওঁ আপোনালোকক। আৰু ইয়াৰ মানে প্ৰাকৃতিক দৃশ্যখিনি অলপ এনজয় কৰক। এইটোক লাজুকী বন বুলি কয়, মানে এইটো চুই দিলে লাজ লাগি যায়। চাওক এইটো মোজ খাই যায়, মানে চুই দিলে লাজ লাগি যায় পুৰা। বহুত দিনৰ মূৰত দেখা পাইছোঁ এইটো। আৰু গাইজ ইয়াৰ পৰা আৰু যাওঁ আৰু মানে বহুত টাইম থাকিলোঁ, প্ৰায় 2 ঘণ্টামানে থাকিলোঁ। আৰু যিখিনি দেখাব পাৰোঁ দেখুৱালোঁ আপোনালোকক। চাই লওঁ, যদি যাওঁতে কিবা পাওঁ দেখুৱাম। চাই থাকক ভিডিঅ'টো। পূৰা নীলা নীলা হৈছে। আৰু গাইজ ইয়াত ফটোশ্বুট কৰিবৰ কাৰণে বেষ্ট জেগা, মানে পোহৰত আহিব আপোনালোকে। পোহৰত আহিলে ভাল হ'ব, ফটোবিলাক ভাল হ'ব। এনেকৈ গধূলি নাহিব, গধূলি আহিলে ফটোবিলাক ইমান ভাল নহয়, কাৰণ আন্ধাৰ, ঠাইখিনি আন্ধাৰ হৈ গৈছে, ফটোবিলাক ভাল নহ'ব। আপোনালোকে দিনত আহিলে বেষ্ট ফটো হ'ব, মডেল শ্বুট কৰিব পাৰিব। যেনেকৈ ধৰণৰ যেনেকুৱা ফটো লাগে তেনেকুৱা ফটো পাব আপোনালোকে, কাৰণ নেচাৰেল পূৰা সেউজীয়া গোটেই এলেকাটো সেউজীয়া। চ' বেষ্ট হ'ব আপোনালোকৰ কাৰণে, ফটোশ্বুট কৰিবৰ কাৰণে বেষ্ট জেগা। আহিব পাৰে, আৰু এনেই ফুৰিব আহিব পাৰে আপোনালোকে। গাইজ ভিডিঅ'টো যদি ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। জল্দি 1K কৰি দিব, বেছি নাই। আৰু ভিডিঅ' যিকেইটা চাই মানে ছাবস্ক্ৰাইবটো কৰি দিলে ভাল হয় আৰু। বাই বাই।